আৰু মই এতিয়া মোৰ স্কিন কেয়াৰ মই কেনেকৈ কৰোঁ তাকে দেখুৱাম আপোনালোকক। দেখিব দেই, মই এতিয়া দৈ ল'ম। মই ফ্ৰিজৰ পৰা দৈ ওলাই ল'ম। এতিয়া মই ফ্ৰিজত ৰাখি থৈ দিছোঁ দৈ আৰু মৌ দেখুৱাই আছোঁ। এয়া দৈ, ইয়াতে মই দৈ ৰাখিছোঁ আৰু এয়া মৌ। মই আপোনালোকক এয়া মিক্স কৰি কেনেকৈ মই লগাওঁ দেখুৱাই আছোঁ। এতিয়া মই এনেকৈ মিক্স কৰি ল'ম মৌ আৰু দৈখিনি। মোৰ এয়া মিক্স কৰা হৈ গ'ল, ভাবিছেনে? ইয়াৰ তাৰপিছত মই এতিয়া মোৰ মুখত এপ্লাই কৰি দিম। আজিকালি মোৰ এলাৰ্জি উঠা যেন হৈছে, সেয়ে মই ভাবিলোঁ আজি অলপমান দৈকে সানি দিওঁ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। মই এনেকৈ লগাওঁ। এনেকৈ কিছু সময় মাছাজ কৰিব। এনেকৈ মাছাজ কৰি থৈ কিছু সময় ৰাখি থ'ব, 15 মিনিটমান। তাৰপিছত থৈ দিব, এনেকৈ ৰাখি থৈ দিব। থৈ কিনে আপোনালোকে থৈ দিব চাফা পানীৰে, থৈ কিনে মইশ্চাৰাইজাৰ লগাই দিব। বাই বাই।